মাজনী হৈছেনে তোৰ? মাজনী তই টিউচন যাবলৈ ৰেডি হৈছনে? মাজনী সোনকালে আহিবি। হ'ব মা। হাই গাইজ, গুড মৰ্ণিং। কেনেকুৱা আপোনালোকৰ? ভালে আছে চাগে? আজি আপোনালোকক আমাৰ ঘৰত কি কি হৈ থাকে সকলোখিনি দেখুৱাম দেই। কিন্তু আগতে মই হাজবেণ্ডৰ চাহকাপ দি থৈ আহোঁ। চাহকাপৰ কালাৰটো কেনেকুৱা দেখিছে? ইলাচি দি আনিছোঁ একেবাৰে। কলৈকো নাযাব দেই, মই আহি আছোঁ কিন্তু। হৰি, চাহ দিছোঁ আহক। গৈছোঁ। হৰি, মাতি আছো নে অথনিৰ পৰা চাহ খাবলৈ? এই ৰাতিপুৱা ইমান গুজৰি গুমৰি নাথাকিলে নহয়নে তোমাৰ? আপুনি মনে মনে থাকক। যিবোৰ কথাত মাত মাতিব লাগে সেইবোৰ কথাত হ'লে ভিজা মেকুৰীটোৰ নিচিনাকে থাকে। এতিয়া আকৌ কথা ক'বলৈ আহিছে। চাহ আজিকালি দিনকাল বৰ ভাল নহয়, সেইবাবে কৈছোঁ। ওচৰৰ কলেজতে পঢ়িলে চকুৰ আগতে থাকিব। তই আকৌ সেইবিলাক বুজি নাপাৱ নহয়। অকল আপোনাৰজনীহে যেনিবা বাহিৰত পঢ়িবলৈ যাব। দেশৰ শ শ ছোৱালী বাহিৰত পঢ়িবলৈ গৈ ইমান ভাল ভাল নাম কৰিছে, সেইবোৰ চকুৱে নেদেখে তেওঁ। তাৰ মাজতে সেই দিনে ৰাতিয়ে ঘটি থকা ঘটনাবোৰ কি? ক'ত কেতিয়া কি হয় একো ঠিক নাই। এতিয়া কি বাঘৰৰ ঘৰত সোমাই থাকিলে হ'ব মানুহ? তোৰ লগত নোৱাৰিছোঁ আৰু, যি কৰ কৰি থাক। হৰি, চাহকাপ নাখালে যে? হ'ব দিয়া। ইমান ধুনীয়াকৈ ইলাচি দি বনাই আনিছোঁ চাহকাপ, মই খাই পেলাওঁ দে। ঐ, সময় পালি তই আহিব। এই নহয়, ঘৰত কিমান কাম জানই দেখোন, চব শেষ কৰি আহিব লগা হৈছে। ইয়াতে অলপ বহোঁ আহ। ঐ শুনচোন, সদায় সদায় আমি এনেকৈ লগ কৰিব অহাটো কিন্তু ভাল কথা হোৱা নাই। ঘৰত গম পালে কথাটো খুব বেয়া হ'ব জাননে? কিয়? তোৰ কি মোক লগ কৰিব আহিব মন নাযায়? সেইটো কথা নহয় অ'। তেন্তে কি? আৰু ৰচোন, তই যে মোক সদায় কিবা এটা কথা থকা বুলি মাত, কিন্তু সদায় নক। আজি কিন্তু একো বাহানা নিদিবি। আজি ক'ম বুলিয়ে ভাবিছোঁ ৰ, কিন্তু কেনেকৈ কওঁ সেইটোহে ভাবি পোৱা নাই। মুখেই ক। মানে মই তোক... কিনো মই মানে কৰি আছ? ক আকৌ কি কথা? এই ৰচোন, ক'ম বুলিয়েতো ভাবিছোঁ ন। মানে ভণ্টি ক। দাদা তই ক'ত আছ? ওচৰতে আছোঁ, কচোন। সোনকালে আছোন, মা কিবা এটা হৈছে। তই নেকান্দিবিচোন, ৰ। মা পৰি গ'ল মূৰ ঘূৰাইছোঁ ডালত। আৰে তই কণ্টা নকৰিবিচোন ভণ্টি, ৰ মই গৈ আছোঁ ৰ, মই এতিয়াই গৈ আছোঁ ৰ। ঐ, মাৰ বোলে কিবা এটা হৈছে, মই যাব লাগিব বুজিছ। কিন্তু মই তোক কালি লগ কৰিম দে, ঠিক আছে? হ'ব দে, কাইলৈ আহিম। ঐ ৰচোন। ঐ ভণ্টি, মা তোৰ আকৌ আজি কি হ'ল মা? নাজানো ঘৰৰ কাম বন কৰি থাকোঁতে মূৰটো ঘূৰাই পৰিবলৈ লৈছিলোঁ। মাজনীয়ে আহি ধৰিলে বুলিহে বাচিলোঁ। তয়ো যে নহয় মা, এই ৰাতিপুৱাৰ পৰা ইটো সিটো অগং বগং কামবিলাক কিয় কৰি থাক বাৰু কচোন মিছামিছিকৈ? অলপমান ৰেষ্ট ল'ব নোৱাৰ নেকি তই? আমি নকৰিলে কোনে কৰিব? তোক ঘৈণীয়ে আহি কৰি দিব নেকি? তয়ো অলপ বেছি কৰ দে। মায়ে মইতো কৰিব লাগিব।
তাক সেইবোৰ কথা কৈ লাভ আছে জানো? মই মৰিলেহে তাৰ মূৰত সেইবোৰ কথা সোমাব, বুজিছ? মা ঐ তই কি ভাবি আছ এই ৰাতিখন বাহিৰত অকলে অকলে? সকলো জানই দেখোন তই। কিছুমান কথা নেভাবোঁ বুলি ভাবিলেও ভাবিবলৈ বাধ্য হওঁ। মাৰ এনেকুৱা অৱস্থা কেনেকৈ চাই থাকোঁ কচোন? ভগৱানে চকু মেলি চাব দে, তই মন মাৰি নাথাকিবিচোন। তথাপিও ভণ্টি, মই একমাত্ৰ ল'ৰাটো হৈ মাৰ এনেকুৱা অৱস্থা কেনেকৈ চাই থাকোঁ কচোন বাৰু? তই যদি এনেকৈ ভাগি পৰ কি হ'ব কচোন? মাৰ দেখোন বেছি গা বেয়া হ'ব। অ মাজনী, মাজনী, এই ছোৱালীজনী ইমান দেৰিলৈকে শুই আছেনে বাৰু? অ মাজনী, উঠচোন, মোক কাম এটা কৰি দেখিছোঁ না। ঐ উঠচোন, আহচোন, মোক কাম এটা কৰি দেহি। ৰ'বা না মা, আৰু অলপ টাইম শুবলৈ দিয়া। এই আজি মোৰ ফুড ব্লগ দিয়াৰ টাইম আছে অ'। আহচোন, তই উঠি পেলাই মোক কেমেৰাটো ধৰি দেহি। এই মই নোৱাৰোঁ দেই, দেউতাক কোৱা যোৱা। এই দেউতাই ভালকে দেখাব নেজানে অ'। আহচোন তই। মা তোমাৰ পৰা শান্তি নাই মানে আৰু। আকৌ জীয়েৰক বোলে নাম উজ্বলাবলৈ চহৰলৈ পঠিওৱা। এতিয়া কিয় এই ব্লগ নে ব্লগডাল বনাবলৈহে দেখোন চিঞৰি আছা? মই কৰাবোৰ চব ভুলেই দেখে। আজিকালি ছ'চিয়েল মিডিয়াত এক্টিভ নহ'লে যে মানুহে পাত্তা নিদিয়ে, সেইটো কথাহে মই তাইক বুজাই আছোঁ। অহ' হেল্ল' গাইজ, হেল্ল' এভৰিৱান। এই চব কৰি চিঞৰিলেহে তেওঁৰ মানে মানুহে মান সন্মান আগস্থান দিয়ে। এই আপুনি এইবোৰ কথা বুজি নাপায়, যাওক নিজৰ কাম কৰকগৈ। মই তাই ভালটোহে কৈছোঁ। মুখখন কিন্তু ঠিকেই চলে। মোক বুজাবলৈ আহে। অ মাজনী, আহচোন, নহ'লে মই ভিউৱাৰ্ছে নাপাম এতিয়া। আহ জল্দি, উঠ, আহ। গৈছোঁ, শান্তি নাই মানে তোমাৰ পৰা। ঐ নব, এই বচোন ব। ইয়াক ফোন এটা কৰিলে গম পাই যাম ৰ। হেল্ল', এই বগাই জীয়েকৰ কিবা ভিডিঅ' ওলাইছে বোলে, পাইছ নে কি তই? আকৌ বোলে কোনোবাই কৈ আছে আকৌ সেইটো AI বোলে। নহয় পঠা 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 পঠা। এই নহয় মোৰ সিটো হোৱাটছএপত পঠা। ঐ অঁ কি লাগে তোক? এই কিবা এটা ৰ, এই হেৰি নহয় বগাই জীয়েকৰ কিবা ভিডিঅ' ওলাইছে বোলে, তই পাইছ নি? কাম নাই আৰু, ফটো আৰে তই অকলটো সেইবোৰ কথা মানে। কালি জানো মা কি হৈছিলনো? এই মাৰ কথানো কি ক'বি আৰু, জানই দেখোন বয়সো হৈছে ন, এতিয়া মানে হৈয়ে থাকে কিবা কিবি আৰু। টেনশ্যনেই হ'বলৈ ধৰিছোঁ মোৰ মাক লৈ। টাউনতনো দেখাই নাহোঁ কেলে, ইয়াতো দেখাই থাকিলে হয় নি? এই কৈছহে তই, জানই দেখোন মোৰ কণ্ডিশ্যনবোৰৰ কথা। টাউনততো দেখুৱাওঁ বুলিলে দেখুৱাব নোৱাৰোঁ, পইচা লাগিব ন হাতত। ঐ কালি ক'লি নেকি? নাই অ', কালি চাগে সি ক'ম বুলিয়ে ভাবিছিল। তেনেকুৱাতে ভনীয়েকৰ ফোন অহাতেই যাব লগা হ'ল। যি দেখিছোঁ এনেকৈ হ'লে তহঁতৰ একোৱেই নহ'বগৈ। তেনেকৈ কিয় কৈছ? মোৰ ভাল পোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। চাবি, সি এদিন মোক ক'বই। কেতিয়া কবি অ'? মই হ'ব লাগিছিলে, 3টামান ল'ৰা ছোৱালী বাপেক হ'লোহেঁতেন। নহয় অ', কওঁ বুলিলেতো মই আজিয়ে ক'ব পাৰোঁ। নহ'লেনো নকওঁ কেলে? মই কোৱাৰ পিছত যদি তাই কথাবোৰ মই ভবাৰ ধৰণে নাভাবে, আৰু এতিয়া আমাৰ মাজত থকা বন্ধুত্বখিনিও যদি শেষ হৈ যায়, তেতিয়া তই বেছি চিন্তা কৰোঁ। আজি মোৰ লগত ওলাবি, মই থাকিম তোৰ লগত। থাকিবিতো? থাকিম অ'। আজি যদি সি নকয় মই ক'ম তাক, তই চাই থাক। তাকে ব'ল ব'ল, সময় গৈ আছে। ব'ল। ঐ ব'ল আকৌ যাওঁ, তই মাতি নিদেখোন, এইবোৰ আকৌ কিহত লাগিলি আকৌ? যাওঁ। এদিন নেখালে নহয়। কাৰণ মাৰি লওঁ, তাৰপিছত ওলাই দিম আৰু দুইটা। কিমান দেৰি হ'লনো? আৰে সোনকালে কৰ না, যি কৰ। তই কি মোৰ লগত ওলাম বুলি কৈ মাতি আনি এইখন কি কৰি আছ বাৰু আহি? আৰে যামতো, সেইকাৰণে মাতিছোঁ তোক। ৰ তইহে জান আৰু দেই কি কৰিবলৈ লৈছ। তই এইটো আজি মাৰি দিব লাগিব ৰ অকণমান।
ঠিকে আছে তই কি কৰি আছ কি তই কচোন তোৰ কাৰণে বাকিছে হেই মই খাওঁ নেকি আজি খাবি ধৈত নাখাওঁ ক'ব নোৱাৰা হৈছে নেকি কেলৈ খাম খাই পোৱা নাই আজিলৈকে এইটো খাই দিলে মানে কি হ'ব তাৰ আগত তোৰ লেভেলটো বাঢ়ি যাব আৰু এই দেখিছোঁ দে তোৰ কি লেভেল বাঢ়ে খাই লোৱাৰ পিছত কথা ক'বলৈ আহে সি এইটো বাদ দে তই এইটো মাৰি দে না মাৰি দে না মই কৈছোঁ নহয় তই মাৰি দে খাওঁ জানো নাকটো বন্ধ কৰি পটাপট মাৰি দে না হা মাৰি দে দে মাৰিয়ে দিওঁ নহ'লে আজি মাৰচোন বাৰু নাকটো বন্ধ কৰি ল হা? ফুটাকেইটা চেপি ল উশাহটো নলবি একে আখোঁতে মাৰি দে হয় নেকি কেনেকৈ খাওঁ ৰে এইবোৰ কেহা দেখোন একদম এইটো ল ঐ এইটো মিঠা এইটো লগা একদম জ্বলি জ্বলি গৈছে এইটো মাৰি দে এইটো মাৰি খাই দে খাই লৈ অকণ মাৰি দে মাৰি দে মাৰি দে মাৰি দে একেষ্টে মাৰি দে মই অকণ মাৰি দিলে আৰু দুইটা একেষ্টে যাবগৈ পাৰিম তই এখন টানি দিলে ৰ মোৰ এখন হ'লে হ'লে আৰু ইয়াৰ এখন খাই দে কেনেকুৱা মচিনা মই এখন মাৰি দিওঁ ঐ খালোঁ যেতিয়া আৰু এটা বাকী দে নহ'লে নব বহিছে অঁ বিপিন দেখোন আহা বহাচোন এইফালেকে আহিছিলা মই মানে এই হৰেণহঁতৰ ঘৰলৈ আহিছিলোঁ অঁ তাতে গম পালোঁ আপোনাৰ বোলে গাটো ভাল নহয় এই তাকে খবৰ এটা কৰিবলৈ আহিলোঁ মাজনী অঁ মা অঁ বিপিন খুৰা আহিছে চাহ একাপ আনচোন বনাই হ'ব মা পিছে নবৌ বৰ্তমান গাটো ভাল পাইছেনে গা কথানো কি ক'বা আজি ভাল কাইলৈ বেয়া এনেকৈ থকাতকৈ মৰি থকাই ভাল আছিল বুজিছা আপোনাৰ মৰিবৰ সময় হ'লেই নে নবৌ বৌ বোৱাৰী নাতি নাতিনী চাবলৈ আছেই দেখোন ছোৱালী চালে আজিৰ যুগত নহ'ব নহয় অন্তত চাউল এমুঠি খুৱাবলৈ তাৰ কিবা এটা ইনকম লাগিব তাৰ দৰে ল'ৰা কেইটানো আছে মাক বাপেকৰো ভাগ্য লাগিব তাৰ দৰে ল'ৰা এটা পাবলৈ খুৰা চাহকাপ লওক অঁ দে কি কৰি আছ তই এইটো মাৰি দে মাৰি দে ঐ আজি কিন্তু মজা লাগিছে দেই সঁচাই মজা লাগিছে নে তই মোক মুঠতে একদম ধুনীয়া মাল এটা দি দিলি মই এই এতিয়া লেকচাৰ নহয় মোৰ মাল হৈ গ'ল মোৰ এইটো ইয়াত থ'লো মোৰটোত বাদাম আছে মই কিন্তু আজি কমেই আকৌ ক'বই লাগিব নহ'লে মই খুৱাইছোঁ নি তই লগত আহিব লাগিব আকৌ মোৰ তই মই আছোঁতো পাল্টি মাৰি নিদিওঁতো পিছত তই আকৌ কেলা ব'ল আহি যা ইয়াৰ পৰাই মাতি দিওঁ নহ'লে দিব এই একো নাই একদম হাল্লা কৰি নে একোডাল চল। নাই বৈ চলো ওলাই নেকি আছোন বা কিয় আজি আৰু মা খুলিব খোলা নাই দে খুলিব মাচোন আৰু মা তই মই নহয় এই এই ৰাতিখন ইয়াত কি কৰিছ তহঁতে তোক চাবলৈ আহিছোঁ আকৌ এই ৰাতিখন তহঁতে ইয়াত কিয় আহিছ পাগল হৈছ নেকি তই বাদ দে তই শুনচোন তোৰ লগত মোৰ এটা মানে ইম্পৰ্টেণ্ট কথা আছে তই মদ খাই আহিছ শুনচোন মই এতিয়া তোৰ লগত একো কথা নাপাতো ঐ তই ইয়াক লৈ যা শুন না তই কোনোবাই দেখিব আজি নক'লে মই পিছত ক'ব নোৱাৰিম শুনচোন তই মই তোক যাবলৈ কৈছো নাই হা যা ইয়াৰ পৰা আৰে প্লিজ শুন না তই মই এইটোৱে চান্স কৈ দে
মই মানে তোক আৰু ঐ লৈ যা ইয়াক বৰ সংশয় দিব আজি মাৰিলে গুড নাইট অভিমানী তুমি আপোন যে নাজি কবাৰে কিহৰে মায়া হাঁহিৰে আদতে অভিমানৰ দাৱৰ কিয় অভিমানী তুমি আপোন যে নাজি কবাৰে কিহৰে মায়া চাউকোচ হাঁহিৰে আদতে অভিমানৰ দাৱৰ কিয় ঐ হৈছে নাই 10 দিনমানৰ কি তই একেলগে কৰিছ নেকি চিগাৰেট এটা খাই লওঁনে পাতল পাতল লাগিছে বেয়া জোৰত লাগি আছিলে কেলা মেচটো ক'ত তোৰ ওচৰত মেচ আছে নি মোৰ ওচৰত মেচ থাকিব তই দিছোঁ কিন্তু কথাও যে কোৱা মানে অভিমানী তুমি আপোন যে নাজি কবাৰে কিহৰে মায়া হাঁহিৰে আদতে অভিমানৰ দাৱৰ কিয় অভিমানী কৈ দে যা আপোন যে এইটোৱে চাওঁ যা যাওঁ জানো কৈ দে ৰৈ থাকিলে কি হ'ব যা নীলা যা এইটো ঐ আহিছে নেকি আজি ক'ব চাগে বুজিছ নীলা শুনচোন ঐ আহিছে চাচোন নীলাঞ্জনা এই কি হৈছে তোৰ কিয় বিচাৰ কৰিছ তহঁতৰ সেইডাল আজিহে আহিবলৈ পালেনে মৰিলো আজি ঐ ব'ল এইটো কোনো জানো কোন আপুনি মই তাইৰ বয়ফ্ৰেণ্ড হয় আৰু নেক্সট টাইম যদি তহঁতক তাইৰ পিছত দেখো নহয় কথা বেয়া হ'ব কিন্তু আপোনাৰ কিবা এটা ভুল হৈছে নেকি একো ভুল হোৱা নাই মোৰ অতি সোনকালে আমাৰ বিয়াৰ কথা আলোচনা কৰি আছোঁ তাহাঁতৰ ঘৰত গতিকে তাইৰ পৰা দূৰত থাকিবি আৰু শুন কথাটো মনত ৰাখিবি ঐ কাক তেনেকৈ কথা কৈছ সোনকালে আহিব পাৰ ওলা চাই ল'ম তহঁতক যা না যা 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 দেখিছ তাই আচলতে মোৰ নাছিলেই মই জনাততো তাই কোনো বয়ফ্ৰেণ্ড নাছিলে এইটো ক'ৰ পৰা টপকিলে বে আৰে জানা তই সুধি ল মোক কিয় সুধি আছ এই পাগলটো আৰু আহিব সময় নাপালে আমাক এবাৰ কল কৰা হ'লেও হয় তোৰ কথা মতে মই এই পাগলটোক ক'বই নালাগিছিল এই ফিৰিঙতি লগাই থৈ আহিছোঁ ফিৰিঙতি আৰে তোক মোৰ কপালখনে বেয়া নেকি মই নিজেও নাজানো ফ্ৰিঙতি নহয় বনজুই লগালি তই মূৰ্খ তই নহা হ'লে আজি মোক সি সকলো ক'লেহেঁতেন তই সি চব শেষ কৰি দিলি আৰে মই কি জানো তই ক'বলৈ দিয়াৰ কাৰণেহে মই ক'বলৈ আহিছোঁ বৰ সময়টো পালি এতিয়া কি হ'ব বাৰু মই তাক কৈ দিওঁ নেকি সকলো কিন্তু সি যদি মোক ভুল বুজে তেনেহ'লে কি কৰা যায় বাৰু বেলেগ কিবা প্লেন কৰিব লাগিব আকৌ বুজিছ মোৰ মাথা কাম নকৰা হৈছে তহঁতে মোৰ কাম ঠিক কৰাতকৈ বঢ়ালিহে কি কৰোঁ এতিয়া মই সকলো শেষ হৈ গ'ল
দেখিছ তাই পইচা দেখি বেলেগৰ লগত গুচি গ'ল। আৰে তোৰ নিজৰ ওপৰত বিশ্বাস নাই নেকি? তোৰ নিজৰ ভাল পোৱাৰ ওপৰততো বিশ্বাস আছে। এই নীলা তেনেকুৱা ছোৱালী নহয় অ'। সান্তনা দিছ তই। আবে নালাগে না তোৰ সান্তনা মোক। আজি নিজ চকুৰে সকলো দেখিছিলি নহয় তই। তাৰপিছত আৰু কি বুলি বিশ্বাস কৰিবি কচোন? তই অকণমান শান্ত হচোন, তই অলপ বহ। আৰে তোক সিহে কৈছে, তাইতো কোৱা নাই নহয়। আৰে সকলো শুনিও মনে মনে গুচি গ'ল কিয় তাই তেতিয়াহ'লে? তই শুনচোন, এক্সট্ৰাকৈ কিবা ক'বলৈ বাকী থাকিলে আৰু? হ'ব তোৰ নিচা হৈছে, তই বহ। তোক নহ'লে এই ঘৰত থৈ নাযাওঁ মই ঘৰলৈ। এই তই এইটো খাব নালাগে। আৰু খাম মই। তই খাব নালাগে বুলি কৈছোঁ নাই? আৰে তই বহ না, বহি থাক। আৰু খাম মই। নালাগে, তই এইটো খাব নালাগে। তই বহি থাক। উফ, কিন্তু পানীত পৰিল। এইডালক এতিয়া কি কোৱা যায়? হেল্ল'? হেল্ল'? তাক এতিয়া যেনে তেনে খুৱাই দে। ঠিক আছে, হ'ব দে। তোমাকে কিয় বিচাৰি যাওঁ, নতুন আজি এক অনুভূতি পাওঁ, নিসংগতাটো আছা তুমি ছায়া হৈ। মনৰে কথা কিনো কৈ বুজাওঁ, বুজিবানে তুমি তাকে ভয় খাওঁ, হবানে তুমি মোৰ কবিতা। দাৰা হাই গাইজ, গুড ইভিনিং। আজি আপোনালোকক মই যে দিনত বনাইছিলোঁ কেকটো, গোটেই কেকৰ ৰেচিপিখিনি দিলোঁ আৰু তাত কি কি ইনগ্ৰিডিয়েণ্টছ দিছিলোঁ মই সেইখিনিতো আপোনালোকক জনাইছিলোঁৱেই। এতিয়া আপোনালোকে ক'ব কেনেকুৱা হৈছে কেকটো। নীলা নাই নেকি ঘৰত? আমাৰ চিটপখিলীজনী আছে চাগে ক'ৰবাত ঘূৰি ফুৰি। আৰু আপুনি ভিডিঅ' বনাইছে? ভিডিঅ' নহয়, ডেইলি ব্লগ। মই আকৌ নেজানো নহয় ব্লগ নে ফ্লগ। আপোনাৰ কিন্তু ফলোৱাৰ্ছ বাঢ়িছে দেই। অলপ দিনৰ পিছত চিৰিয়েলতহে দেখিম আৰু। প্লিজ, কি যে কয় আৰু আপুনি। ৰাইজে বিচাৰে আকৌ, আৰু আপোনালোকে মৰম দিয়ে তেনেকৈয়ে আৰু। আপুনি কি পায় নাজানো, মোৰ কিন্তু আপোনাৰ ভিডিঅ'হে ভাল লাগে। শৰ্মানীও আজিকালি ভিডিঅ' বনায়। ঘনচিৰিকাই ৰাজহাঁহৰ খোজ ল'ব পাৰিব জানো? তেওঁৰ যিহে ফুটনি কথা, কি ক'ম। এইফালে আকৌ ফুটুকাৰ ফ্ৰেণ্ডটোও নাই। আহক আমাৰ ঘৰতে আজি চাহ একাপ খাই যাওকহি। আহক ব'লক। আমাৰ ঘৰতো চাহপাত নাই, গাখীৰ অকণ বেছিকৈ দিব দেই। আহক। ব'লক। হেল্ল' গাইজ, চাওক আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহীক মই কেনেকৈ কি খোৱালোঁ। ঐ হৈছ বহ। মাথাটো তামাম বিষাইছিলে আজি। বিষাবই, কালি জিহুবাহে খাইছ। তাকে কালি অলপ বেছিয়ে হৈ গ'ল ৰ। কিয় মাতিছিলি ক? নীলাই তোক ইয়ালৈ মাতি পঠাইছিলে। নীলাই? তাই আকৌ এতিয়া মোক কিয় মাতিছে? তাইৰ লগত আৰু মোৰ এতিয়া কোনো সম্পৰ্ক নাই। এতিয়া আৰু কি শুনাবলৈ মাতিছে তাই মোক? কি হ'ল? কি ক'লি তই? একো নাই, ক কিয় মাতিছিলি? মদ খাই কি কৰিছ মই সকলো গম পাইছোঁ। তোক এইবোৰ কথা ক'বলৈ কোনে কৈছিলে কচোন? মোৰ লাইফ মোৰ কথা, মই যি কৰোঁ মই নিজৰ ইচ্ছামতে কৰিম। ব'ল এতিয়া যাওঁ। তই কি কথা ক'লে বুজি নাপাৱ নেকি? আৰু কেনেকৈ ক'লে তই বুজিবি হা? সৰুৰ পৰা তোৰ নামতে পাগল। তই স্কুল নগ'লে ময়ো স্কুল নাযাওঁ। কলেজত তোক এবাৰ নেদেখিলে মই ক্লাছেই নকৰোঁ। আৰু কি কৰি বুজাম তোক ক? তেতিয়াহ'লে কালি অহাটো কোন আছিল? তই তাইক একো কথা ক'ব পৰা নাছিলি কাৰণেহে আমি তাক প্লেন কৰি মাতি পঠাইছিলোঁ, যাতে তই জ্বলি পৰি তাইক চব কথা কৈ দিয়। মই কেনেকৈ মানি ল'ম সেইবিলাক যে প্লেন আছিল?
আৰু সেইবোৰ যে সকলোবোৰ সঁচা? নমস্কাৰ, মোৰ নাম আকাশ। তাইক লগ পোৱাৰ দিন ধৰি আপোনালোকৰ কথাই শুনি আহিছিলোঁ। মই জানো তাই আপোনাক বহুত ভাল পায়, আৰু এইটোও জানো যে আপুনিও তাইক বহুত ভাল পায়। কিন্তু আপুনি কথাবোৰ খুলি ক'ব নোৱাৰাৰ কাৰণেহে আমি অকণমান এক্টিংহে কৰিছিলোঁ। বেয়া নাপাব, আমি বন্ধুৱে হৈ থাকিম। মই আপোনালোকৰ মাজত কেতিয়াও নোসোমাওঁ। এতিয়া গম পালি নে আৰু কিবা প্ৰমাণ লাগিব তোক? অ' এতিয়া তেনেহ'লে শিৱ পাৰ্বতীৰ মিলন হ'ব। আমি যাওঁ দেই। ঐ ব'ল ব'ল। ঐ কি পেপালিকি চাই আছ? যাওঁ নাহ কিয়? অকণমান চাবচোন দেই। সিহঁতক ভাল লাগিছিল ন? অঁ নে ক'ৰ পৰা যে ওলালেহি? অঁ তহঁতি এইফালে আহিলি? অঁ। আমাৰ এইক দেখিছিলি নেকি? মোৰ ব্লগ বনাবলৈ হ'ল, অথচ কেমেৰা ধৰা মানুহ নাই। এই ক'লৈ বা গ'ল এইজনী? আপুনি গমেই নাপায়, আপুনি যোৱাই ঘটিলে। কি কৈছ তই? ক'ত আছে মাজনী? অভিমানী তুমি আপোন যে নাজি ক'বাৰে কি ঐ তই কিয় এনেকৈ গুচি আহিছ? আৰু তই কিয় মোক মিছাতে সন্দেহ কৰি আছিলি? চা, মোৰ হৃদয়ৰ হাছত যদিও বা তই মোৰ বান্দিত্বৰ চৰাইজনী, তথাপিও তোৰ সুখৰ আচলখন মই ছিঙিব নোৱাৰোঁ। মোৰ সপোনৰ পৰিজনীৰ মুখৰ হাঁহিটো মই মোৰ নিজ স্বাৰ্থৰ কাৰণে কেনেকৈ কাঢ়ি লওঁ ক? কিন্তু মৰুভূমিৰ কেকটাছজোপাৰ দৰে মই আজীৱন তোৰ প্ৰেমিক হৈ ৰ'ম। তোৰ হাঁহিৰ আঁৰৰ কাৰণ যদি মই হওঁ, তই মোৰ সাহস হবিনে? আশাৰ পিছৰ প্ৰাপ্তি তই, তোৰ জীৱনৰ প্ৰাপ্তি মই হ'ব পাৰিমনে? তমসাৰ ৰাগি ভাঙি অহা মোৰ জীৱনৰ পোহৰ তই, তোৰ জীৱনৰ পোহৰ মই হ'ব পাৰিমনে? আধৰুৱা গল্প হোৱাৰ ইচ্ছা নাই মোৰ, তোৰ সৈতে সম্পূৰ্ণ কৰাৰ ইচ্ছা তোৰ বাৰু আছেনে? মাজনী